এই গেলা স্কুটিখন দেখিছে বেলেগৰ কাৰো স্কুটি নহয় এখন মোৰে যেতিয়াৰ পৰা এখন কিনিছো তেতিয়াৰ পৰা এখনৰ 12টা মাহত 13টা বেমাৰ আৰু কেতিয়াবা ক'বাত যাবলৈ হলে এখনে মোৰ কেতিয়াও সাথ নিদিয়ে আৰু লাষ্টত মই টমটমে সাহাৰা ল'ব লগিয়া হয় আৰু আজি মই আৰু দেউতা পালুকা গেছ এজেন্সি আৰু তাত দেউতাৰ আধাৰ কাৰ্ডৰ কিবা লিংক কৰোৱা কাম আছিল তাৰ পিছত ঘৰ আহি পাইছিলোহিহে এই পিটপিটিজনী আকৌ দৌৰি দৌৰি ওলালহি আৰু তাই আকৌ ঘৰত সবকে কৈ আহিছিলে ফ্ৰকটো মই পিন্ধাই দিলেহে পিন্ধিব বোলে আৰু তেনেতে মৰমতে ময়ো কৈ পালো বল দোকান যাও কি খাও মই খুৱাম আৰু মইনো কি জানো মইতো এটা চিপছ কিনি দিম বুলিহে ভাবিছিলো আৰু তাই যে দোকান গৈ এটো লাগে হেতু লাগে কব হেতু মইনো কেনেকে জানো আৰু লাষ্টত এক পলিথিন বস্তু কিনি আনিছে আৰু তাৰ পিছত তাইক ঘৰত থৈ ময়ো লাগতিয়াল বস্তুখিনি লৈ ওপৰলৈ গুচি আহিলো আৰু দুপৰীয়া ৰেডি হয় মই আৰু বিশাখা গৈ আছো পবিত্ৰহঁতৰ ঘৰলৈ কাৰণ তাতে আমাৰ গোটেই লগৰকেইটা আহি আছে পবিত্ৰই আকৌ ৰাতিপুৱাই মাতিছিল কিন্তু ৰাতিপুৱাই আকৌ কাম কৰা ভয় গোটেইবোৰ খোৱা সময়ত হোৱাতহে পাইছেগৈ আৰু এফালে ষ্টাৰ্টাৰ খাই আমি অলপ আড্ডা মাৰাৰ পিছত এফালে সি বনোৱা বিৰিয়ানিও ৰেডি হৈ গ'ল আৰু সি আকৌ তামাম ভয় খাই আছিল দেই কাৰণ তাৰ বোলে আজি বিৰিয়ানিখিনি ইমান ভাল হোৱা নাই কিন্তু আমিহে জানো আমাৰ যে কিমান লোভ পানী পৰি আছিল আৰু এফালে এইজনী আকৌ তামাম খং উঠিছে বাৰে বাৰে কৈ আছে জল্দি মুখ দে আৰু খাইবলৈ ঘৰ আহালে ইভিনিঙে হ'ল সো আজিলৈ মানে আকৌ লগ পাম বাই।